প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ এটি অসমীয়া কথিকা। কথিকাটিৰ শিৰোনাম অহিংসাৰ পূজাৰী জাতিৰ পিতা মহাত্মা গান্ধী। কথিকাটি যুগুতাই উলিয়াইছে এনি ভূঞাই আৰু কথিকাটি পাঠদান কৰিছে স্নেহা পাঠকে। মানৱ সেৱাই ঈশ্বৰ প্ৰাপ্তিৰ ভাৱ জাগ্ৰত কৰা অহিংসাৰ পূজাৰী জাতিৰ পিতা মহাত্মা গান্ধী। অহিংসাৰ পূজাৰে মানৱ সেৱাক ঈশ্বৰ প্ৰাপ্তিৰ ভাৱ বুকুত থাপিত কৰি তাৰ সৎব্যৱহাৰেৰে পৃথিৱীখনক অন্যায়, অত্যাচাৰ আৰু দাসত্বৰ দৰে ভয়ানক অপশক্তিৰ পৰা মুক্ত কৰিব পাৰি। এই মহান আদৰ্শৰে আলোকময়ী হৈ উঠিছিল জাতিৰ পিতা মহাত্মা গান্ধী। সমগ্ৰ জীৱন তেওঁ সত্যৰ অন্বেষণতে কটাইছিল। তেওঁৰ জীৱনকালতে আদৰ্শৰ দ্বাৰাই গান্ধীজী কিংবদন্তীত পৰিণত হৈছিল। গান্ধীজীৰ বিশ্ব ভ্ৰাতৃত্বৰ বাণীয়ে তেওঁৰ পৰিচায়ক আছিল। তেওঁৰ বাবে মানৱ প্ৰেম আছিল প্ৰথম আৰু প্ৰধান প্ৰেম। গান্ধীজীয়ে সামাজিক জীৱনত যিবোৰ কাৰ্য সৰ্বমংগলৰ বাবে প্ৰদৰ্শন কৰিছিল, সেইবোৰৰ পালনে ব্যক্তিগত জীৱনতো মংগল কঢ়িয়াই আনিব বুলি তেওঁ অন্তঃকৰণেৰে বিশ্বাস কৰিছিল আৰু তাক পালন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। গান্ধীজীয়ে এই বোধৰ পৰা নিজৰ আভ্যন্তৰীণ শক্তিক পৰিমাৰ্জিত কৰি তাক ব্যতিক্ৰমী ৰূপত পৰিচিত কৰি ধৰ্মীয় ধাৰণাসমূহত অহিংসাই পৰম ধৰ্ম বুলি মতবাদ প্ৰতিষ্ঠা কৰিছিল। এনে চিন্তাধাৰাৰ পৰিপ্ৰেক্ষিতত সামাজিক দিশত সমাজে কল্যাণকামী ৰূপ লোৱাৰ লগে লগে হিন্দু ধৰ্মৰ সাৰ, সমগ্ৰ ভাৰতৰ ইতিহাস আৰু অৰ্থনীতিৰ জাতি ব্যৱস্থাৰ আন্তঃসম্পৰ্ক, ভাৰতৰ নৃতত্ব আৰু ধৰ্মীয় চেতনাবোৰে শিপাবলৈ আৰম্ভ কৰিছিল। একাধাৰে দাৰ্শনিক আৰু সেৱা প্ৰচাৰক গান্ধীয়ে গীতাৰ সাৰাংশৰ ব্যাখ্যাৰে ব্ৰিটিছ শাসনৰ সৈতে আৰম্ভ কৰা সত্যাগ্ৰহ আন্দোলনে ভাৰততে নহয় সমগ্ৰ বিশ্বজুৰি প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তেই তাত থকা প্ৰৱাসী ভাৰতীয়সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে। 1915 চনত ভাৰতলৈ ঘূৰি আহি তেখেতে চৰকাৰৰ উচ্চ খাজনাৰ দৰ আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু বনুৱাক সংগঠিত কৰা আৰম্ভ কৰে। 1921 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাপে তেখেতে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাৱলম্বিতা গঢ়ি তোলা আদিৰ দাবীত বিশেষকৈ স্বৰাজ অৰ্থাৎ ভাৰতক বিদেশী শাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে। 1930 চনত ব্ৰিটিছ শাসকে ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া নিমখ কৰৰ প্ৰতিবাদত তেখেতে 400 কিলোমিটাৰ পদযাত্ৰা কৰি গৈ দাণ্ডী নামে স্থানত নিমখ তৈয়াৰ কৰি ব্ৰিটিছ আইন উলংঘা কৰা কাৰ্য বিশেষভাৱে উল্লেখযোগ্য। 1942 চনত ইংৰাজক ভাৰত ত্যাগ কৰি গুচি যাবলৈ দাবী কৰি তেখেতে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ বাবে তেখেতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাত কেইবাবাৰো কাৰাবন্দী হ'বলগীয়া হৈছিল। গান্ধীয়ে সকলো ক্ষেত্ৰতে সত্য আৰু অহিংসাৰ ব্যৱহাৰত গুৰুত্ব দিছিল আৰু আনকো তেনে কৰিবলৈ উদগনি দিছিল। গান্ধীজীৰ জীৱন পৰিধি সীমাহীন কৰ্মস্পৃহাৰে আবৃত। বিশেষকৈ সামাজিক আৰু ৰাজনৈতিক কৰ্মজীৱনৰ যি বৈচিত্ৰ্যময় গতি, তাক ভাষা আৰু শব্দৰে বৰ্ণনা দি সমাপ্ত কৰিব নোৱাৰি। সামাজিক জীৱনৰ ক্ষেত্ৰত ক'ব পাৰি যে বিশাল ভাৰতীয় সমাজ ব্যৱস্থাত তেওঁ আছিল অঘোষিত অভিভাৱক। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সমগ্ৰ ভাৰতবৰ্ষ তথা এতিয়াৰ পাকিস্তানক এখন বিশাল সমাজ বুলি গণ্য কৰা এইগৰাকী মহামানৱে একত্ৰিত কৰি জনসাধাৰণৰ মন আবেগত এক ঘৰ এক সমাজৰ ভাৱ ৰোপণ কৰিছিল। সামাজিক জীৱনত মহাত্মাই প্ৰতিজন ভাৰতীয়ক অভিভাৱকৰ দৰে শাসন আৰু মৰম কৰিছিল। কৰ্ম, ধৰ্ম আৰু সত্যক অহিংসাৰ বীজ মন্ত্ৰৰে পৰিশোধন কৰি সমাজ ব্যৱস্থাক আধুনিক আৰু উন্নত কৰাৰ যি প্ৰয়াস, তাক আমি কোনোকালেই পাহৰিব নোৱাৰোঁ।
তেওঁ সমাজত জাতি আৰু ধৰ্মৰ ভেদাভেদ বা বিভাজন সমৰ্থন নকৰিছিল। সামাজিক প্ৰাণী হিচাপে আমি সকলো এক ঈশ্বৰৰ সন্তান, সেই কথা গান্ধীজীয়ে বিশ্বাস কৰিছিল আৰু মানুহকো তেনেদৰে বুজাবলৈ চেষ্টা কৰিছিল। কৰ্মৰ মাজত সৰু বৰ নাই, ধৰ্মৰ মাজত উচ্চ নীচ নাই, জাতিৰ মাজত ভিন পৰ নাই। এই ধৰণৰ আদৰ্শ এটাক গান্ধীজীয়ে বিশ্বাস কৰিছিল আৰু সমাজত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ জীৱিত কালত এই দিশত সফলো হৈছিল। তেওঁৰ আহ্বান আছিল, আমি সামাজিকভাৱে একত্ৰিত হৈ ওলাই আহিব লাগিব। ইয়াৰ দ্বাৰা সামাজিক ন্যায় প্ৰাপ্তি, সামাজিক অস্থিৰ অশান্তি নিৰ্মূল আৰু সজাগতা বৃদ্ধি আদিক লক্ষ্য হিচাপে লোৱা হৈছিল। তেতিয়াৰ দিনত মহাত্মাৰ দৰে একাংশ সমাজ সচেতন ব্যক্তিৰ তৎপৰতাত প্ৰতিষ্ঠা হৈছিল সামাজিক ন্যায় আৰু দূৰ হৈছিল অসামাজিক প্ৰথা। গান্ধীজী আছিল সত্য আৰু অহিংসাৰ নিৰলস সাধক। তেওঁৰ সহজ সৰল জীৱন যাত্ৰাত উচ্চ চিন্তাৰ আদৰ্শ প্ৰতিফলিত হৈছিল। গান্ধীজীৰ জন্মদিন ২ অক্টোবৰৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়। জাতিৰ পিতা হিচাপে জনাজাত এই মহান ব্যক্তিজনৰ পবিত্ৰ জন্মদিৱসত তেখেতলৈ আমি যাচিছোঁ জন্মদিৱসৰ সশ্ৰদ্ধ প্ৰণিপাত। শ্ৰোতাসকলে অসমীয়া কথিকা অহিংসাৰ পূজাৰী জাতিৰ পিতা মহাত্মা গান্ধী শুনিলে। কথিকাটি যুগুতাই আনিলে এনি ভূঞাই, পাঠ কৰিলে স্নেহা পাঠকে।